বন্ধুসকল আজি ভিডিঅ'ত আমি কথা পাতিম কেনেকৈ ল'ৰাবোৰৰ প্ৰতি ছোৱালী এট্ৰেক্ট হয় আকৰ্ষিত হয় প্ৰথমবাৰতে কথা বতৰা পাতি ছোৱালী ইমপ্ৰেছ হৈ যায় এটা বস্তু বুজিব পাৰে যে ল'ৰা বহুত কামৰ ল'ৰা হয় বহুত স্মাৰ্ট হয় ইয়াৰ সৈতে ফ্ৰেণ্ডশ্বিপ কৰিলে বহুত কিবা কিবি শিকিব পাৰিম জীৱনত বহুত আগুৱাই লৈ যাব তো সেইজন ল'ৰাৰ মাজত এনেকুৱা কি গুণ আছে এনেকুৱা কি কোৱালিটিছ আছে যি চাই ছোৱালী আকৰ্ষিত হৈ যায় ছোৱালীক ভাল লাগে ছোৱালী এটা বস্তু বুজিব পাৰে যে ল'ৰা বহুত কামৰ ল'ৰা হয় তো যদিহে তুমি বিচৰা যে কোনোবা এজনী ছোৱালী তোমাৰ সৈতে প্ৰথমবাৰ কথা বতৰা পাতি এটা বস্তু বুজি পাওক যেন ল'ৰা বহুত কামৰ ল'ৰা হয় ল'ৰা বহুত স্মাৰ্ট হয় তো এনেকুৱা তুমি কি কৰিবা এনেকুৱা তোমাৰ মাজত কি গুণ থাকিব লাগিব সেই সকলোবোৰ লৈ পেলাই আজি এই ভিডিঅ'ত আলোচনা কৰিম ভিডিঅ'লৈ আগবঢ়াৰ আগত সৰু এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ সদায় যেনেদৰে কৰোঁ যদিহে তেওঁলোকে লাইক এটা কৰা নাই তেতিয়াহ'লে সোনকালে এটা লাইক কৰি দিয়া লাইক কৰিবলৈ এলাহ লাগে নেকি তো যিয়েই নহওক যদিহে কৰি দিছা তেতিয়াহ'লে বহুত বহুত ধন্যবাদ তো ব'লা ভিডিঅ'লৈ আগবাঢ়ো সকলোতকৈ প্ৰথম নম্বৰ গুণটো হৈছে মেচিয়ৰ হোৱা মেচিয়ৰিটি লৈ আনা নিজৰ মাজত মানুহৰ সৈতে কেনেদৰে উঠা বোৱা কৰিব লাগে মানুহৰ সৈতে কেনেদৰে কথা বতৰা পাতিব লাগে ডাঙৰৰ সৈতে কেনেদৰে কথা বতৰা পাতিব লাগে সৰুৰ সৈতে কেনেদৰে কথা বতৰা পাতিব লাগে ইভেন এজনী ছোৱালীৰ সৈতে এজনী নাৰীৰ সৈতে কেনেদৰে কথা বতৰা পাতিব লাগে সেইবোৰ বস্তু ন শিকিব লাগে ঠিক আছে কোনজন মানুহৰ সৈতে তুমি কেনেদৰে কথা বতৰা পাতিব লাগে কোন সময়ত তুমি কি কথা ক'ব লাগে কি কথা ক'ব নালাগে কেনেকুৱা পৰিস্থিতিত তুমি কেনেকুৱা ৰিয়েক্ট কৰিব লাগে সেই সকলোবোৰ বস্তু ন শিকিব লাগে জীৱনত তুমি এক্সপিৰিয়েঞ্চ ল'লেহে বুজিব পাৰিবা যে কোন সময়ত তুমি কি কৰিব লাগে ঠিক আছে এক্সপিৰিয়েঞ্চ নোহোৱা কৰি একোৱেই নহ'ব চ' মেচিয়ৰিটি যদি নিজৰ মাজত আনিব বিচৰা তেতিয়াহ'লে এক্সপিৰিয়েঞ্চ ল'ব লাগিব তাইক এজনী কম বয়সৰ ছোৱালীক হুৱাবলৈ কিবা এটা জক্স মাৰিছা তাই তোমাৰ জক্স শুনি পেলাই বহুত বেছি কৰি হাঁহ কৰিছে বহুত বেছি কৰি এনজয় কৰিছে ছেম একেটা জক্সে যদি কোনোবা এজনী মেচিয়ৰ ছোৱালীৰ ক্ষেত্ৰত গৈ পেলাই কোৱা তেতিয়াহ'লে হাঁহাটোন বাদৰে কথা তোমাৰ ওপৰত খং কৰিব যে কি সৰু ল'ৰা ছোৱালীৰ দৰে কথাবোৰ কৈ আছা ঠিক আছে তো সকলো ক্ষেত্ৰতে সকলো পৰিস্থিতিতে একেটা বস্তু নচলে ঠিক আছে তো সেইটো বস্তু তুমি বুজি পাব লাগিব যে কোন সময়ত তুমি কি কথা ক'ব লাগিব কিহৰ কাৰণে ক'ব লাগিব কিহৰ কাৰণে ক'ব নালাগে সেই সকলোবোৰ তুমি বুজি পাব লাগিব আৰু দ্বিতীয় নম্বৰ গুণটো হৈছে মানুহক সন্মান কৰা ৰেচপেক্ট কৰা সন্মান কৰিবলৈ শিকা গিভ এণ্ড টেকৰ মামলা হয় যেনেদৰে দোকানত পইচা দি পেলাই বস্তু লোৱা ইয়াত এইটো বস্তু চলে ঠিক আছে সন্মান দিলে তুমি মানুহৰ পৰা সন্মান পাবা আৰু যেতিয়া মহিলাৰ কথা আহি যায় তেতিয়া কম্পালচৰি তুমি সন্মান কৰিবই লাগিব কিয়নো এই কথা তুমি পাহৰি নাযাবা যে এগৰাকী মহিলাৰ কাৰণে এই পৃথিৱীখন তুমি চাব পাৰিছা ঠিক আছে তো ধন্যবাদ দিয়া আৰু প্লাছ তুমি সন্মান কৰিবলৈ শিকা তেনেকুৱা কথা নহয় যে মেডাম বুলি কৈ থাকিব লাগিব তাইও তোমাৰ পৰা এইটো আশা নকৰে যে তুমি মেডাম বুলি কৈ থাকিবা সন্মান মানুহক এনেদৰে কৰিব লাগে যদি তেওঁৰ মাজত এটা কিবা বেয়া গুণ আছে সেইটো অৱহেলা কৰি যি দুটা ভাল গুণ আছে যি দুটা ভাল কৰ্ম কৰি আছে সেইটো প্ৰশংসা কৰিব লাগে তাত আমি সমৰ্থন কৰিব লাগে ঠিক আছে যদি তেওঁ তোমাক কিবা কৈ আছে কিবা শুনাই আছে কিবা জ্ঞান দি আছে তো ভালদৰে তুমি তেওঁৰ প্ৰতি ধ্যান দিয়া ঠিক আছে এনেকুৱা নহয় যে তেওঁৰ শব্দৰ কোনো মূল্যই নাই তেনেকুৱা নহয় ঠিক আছে এইটো নহয় যে মোবাইল উলিয়াই তুমি মোবাইল টিভি থাকিবা হোৱাটছআপ চাই আছা ফেচবুক চাই আছা কাৰ নটিফিকেশ্যন আহিছে কি আহিছে তেনেকুৱা নকৰিবা ঠিক আছে তেওঁৰ ইনচাল্ট হৈ যাব নহ'লে আৰু তৃতীয় নম্বৰ গুণটো হৈছে চেন্স অফ হিউমাৰ লৈ আনা অলপমান জমনি টাইপৰ হোৱা যেনে তোমাৰ কথা বতৰাবোৰ শুনি মানুহে এনজয় কৰে যেনে মানুহে হাঁহে ঠিক আছে যদি তুমি মানুহক হহুৱাবলৈ সক্ষম হোৱা তেতিয়াহ'লে তেওঁ তোমাক পচন্দ কৰিবলৈ সক্ষম হ'ব এইটো তুমি লিখি লোৱা ঠিক আছে কিয়নো মানুহৰ জীৱনটো তেঁতেলী দৰে টেঙা হৈ গৈছে তাত তুমি চেনি দিয়া কামটো কৰিব লাগিব কোনেও তোমাৰ পৰা টকা পইচা আশা নকৰে যে তুমি টকা পইচা দি কিবা সহায় কৰিবা কোনেও তোমাৰ পৰা সেইটো এক্সপেক্টেশ্যন নকৰে ঠিক আছে বাছ তুমি ভালদৰে দুষাৰমান কথা কোৱা সেইটোতে ন ইমপ্ৰেছ হৈ যাব তো সেইটো কাম তুমি নিশ্চয় কৰিবা মানুহক হোৱাবলৈ চেষ্টা কৰা মানুহে জীৱনলৈ ভাগৰি পৰিছে যে জীৱনত একো কৰিব পৰা নাই জীৱনত খালি বেয়া আৰু বেয়াই মানে পাই আছোঁ একো ভাল একো হোৱা নাই তো সেইটো কাম তুমি কৰিব লাগিব তাতে তুমি অলপমান হোৱাবলৈ চেষ্টা কৰা চাবা সেইজন মানুহে ন তোমাৰ লগ নেৰে মানুহক হোৱাবলৈ হ'লে প্ৰথমত নিজে হাঁহিব জানিব লাগিব তেতিয়াহে তুমি আনক হোৱাব পাৰিবা হেপিনেছ দিব পাৰিবা ঠিক আছে যেতিয়া তুমি নিজে হাঁহিবা তেতিয়া তোমাৰ অলপমান সুখৰ অংশ তেওঁক তুমি বিলাই দিব পাৰিবা ঠিক আছে তো প্ৰথমত তুমি নিজে হাঁহিবলৈ শিকা এজনী ছোৱালী জীৱনতকৈ এজন ল'ৰাৰ জীৱনত বহুত বেছি কষ্ট আৰু বহুত বেছি সমস্যা থাকে ল'ৰাবোৰ এনেকুৱা হয় যে সৰু সুৰা কথাবোৰ লৈ পেলাই কেতিয়াও মুড অফ নকৰে ঠিক আছে বাট ছোৱালীৰ ক্ষেত্ৰত এনেকুৱা হয় যে সৰু সুৰা কথা লৈ পেলাই মানে অলপমান মুড অফ হৈ যায় তো সেই সময়ত তুমি এইটো কাম কৰিবা তেওঁক হোৱাবলৈ চেষ্টা কৰিবা তেওঁক বুজাবলৈ চেষ্টা কৰিবা চাবা সেইজনী ছোৱালী ন তোমাক এৰি থাকিবই নোৱাৰিব কিয়নো সুখ আমি বাৰ বাৰ পাব বিচাৰোঁ আৰু দুখ আমি এবাৰো পাব নিবিচাৰোঁ সেইকাৰণে কাৰোবাৰ জীৱনত গৈ ন দুখৰ কাৰণ নহ'বা সুখৰ কাৰণ হ'বলৈ চেষ্টা কৰা তেওঁ তোমাক পাহৰিব নোৱাৰিব আৰু লাষ্ট নম্বৰটো হৈছে কনফিডেঞ্চ লৈ আনা সাহস লৈ আনা যাক তুমি যি কথা ক'ব বিচৰা যেনেদৰে ক'ব বিচৰা সেইটো যেনে তুমি তেনেদৰে ক'ব পাৰা অলপ ভয় নকৰা কৰি ঠিক আছে আৰু তোমাৰো একেই সমস্যা যেতিয়া কোনো ছোৱালীৰ সৈতে কথা পতাৰ সময় আহে ন তোমাৰ পানী ওলাই যায় বেলেগ কিবা ভাবি নল'বা ঘামৰ পানী ওলাই যায় মোৰ ভাই ঘামৰ পানী ইয়াৰ আগতো মই দুটা ভিডিঅ' বনাইছোঁ যে কেনেদৰে কনফিডেঞ্চ বঢ়াব পাৰোঁ কেনেদৰে বুষ্ট কৰিব পাৰোঁ ঠিক আছে তো যদিহে চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ' শেষ হোৱাৰ পাছত অট'মেটিকলি আহিয়ে যাব ক্লিক কৰি দিবা যদি চাব বিচৰা ঠিক আছে এনিৱে শেষ কৰাৰ আগত সৰু এটা উদাহৰণ দি যাওঁ ভালদৰে বুজিব পাৰিবা যে মানুহৰ সৈতে কিহৰ কাৰণে
তুমি কথা বতৰা পাতিব নোৱাৰা কেতিয়াবা তোমাৰ লগত এনেকুৱা হৈছে যে যেতিয়া নিজৰ সৈতে অকলে অকলে কথা বতৰা পাতি থাকা কিবা লৈ পেলাই পক পক কৰি থাকা সেই সময়ত তুমি কেতিয়াও মানে ভয় কৰা নে কেতিয়াও তুমি লাজ কৰা নে কেতিয়াও নকৰা তাৰ কাৰণ কি তাৰ কাৰণ এইটোৱে যে নিজক জাজ কৰিবলৈ নিজক বুজিবলৈ নিজক কিবা ক'বলৈ কোনোৱেই নাই নিজে শুনি আছোঁ তো মোৰতো ময়ে শুনি আছোঁ কোনেনো কি ক'ব ঠিক আছে তো সেইটো বস্তু আমাৰ লগত হৈ যায় তো সেইটো বস্তু তুমি নাইকা কৰিব লাগিব যে মানুহে মোক লৈ পেলাই কি ঘেণ্টা ভাবে সেইটো মোৰ ঘেণ্টা ফৰক নপৰে ঠিক আছে তো সেইটো তুমি ভাবিব লাগিব তাৰমানে এয়া নহয় তুমি মানুহক যি টি কৈ আহিবা তেনেকুৱা নহয় কোনোবা যদি ছোৱালীৰ সৈতে তুমি কথা বতৰা পাতি আছা কিবা এষাৰ কথা জানিব আছে কিবা এষাৰ কথা সুধিব আছে তো চিন্তা কৰিয়ে তুমি সময় পাৰ কৰি দিয়া যে সুধিম নে নুসুধিম কম নে নকম ক'লে পিছে বেয়া পাব নেকি তো যদি তুমি কম নকম কৰি যদি কিবা কথা ক'বলৈ যোৱা ন তেতিয়াহ'লে মোৰ তাত নালাগে যে ইমান ধুনীয়াকৈ তেওঁক বুজাবলৈ পাৰিবা ঠিক আছে যদি ভালদৰে বুজাব নোৱাৰা তেতিয়াহ'লে মানুহে তোমাৰ কথা শুনি পেলাই অলপ ইণ্টাৰেষ্ট নলয় তো তোমাৰ শব্দৰ মূল্য তেতিয়াই থাকিব যেতিয়া তুমি স্পষ্টভাৱে ক্লিয়াৰলি ক'ব পাৰিবা ঠিক আছে তো মানুহে তোমাৰ কথা শুনি পেলাই এনজয় কৰিব এনিৱেজ এতিয়া তুমি মোৰ ভিডিঅ' চাই পেলাই এনজয় কৰিছা নে নাই তলত কমেণ্ট কৰি নিশ্চয় জনাবা তো আজিৰ ভিডিঅ' চোৱাৰ কাৰণে বহুত বেছি ধন্যবাদ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে ভাল থাকা আৰু সুস্থ থাকা